खुलुमबाय स्टुडियाव दङ उदास्रि मोसाहारि जगदान आरो जगदान सा 150 निबो बांसिन बिपिएफ दलगाव हेफाजाब होग्रा খুব ভাল লাগিছে বহু দিনৰ পিছত মানে আমাৰ কোকৰাঝাৰ আমাৰ দেৱৰগাঁও সমষ্টিত আণ্ডাৰত 4 নম্বৰ ৱাৰ্ডত কমসে কম 150 জনৰ পৰা বেছি আজি 16টা চেল্ফ হেল্প গ্ৰুপে জইন কৰিছে যোগদান কৰিছে যোৱা সকলে দুটামান আগতে আমাৰ লগত কন্টেক্ট কৰিছিলে আৰু আজি আমাৰ প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত আজি যোগদান কৰিছে আৰু সকলে আজি বুজি পাইছে যে যোৱা লোকসভা মানে যেতিয়া ইউপিপিএল দলে এটা ক্যান্ডিডেট জিকি গৈছিল আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেতিয়াৰ পৰা আমাৰ কোকৰাঝাৰ বাকীবিলাকে আজি সবে বুজি পাইছে যে নিশ্চয় আজি ইউপিপিএল দলত থাকি পেলাই আমি কাম কাজ কৰিব লাগিব কিয়নো চৰকাৰৰ লগত থাকিলেহে চৰকাৰৰ সুবিধাবিলাক আমি মানে পাবলৈ কাৰণে সক্ষম হয় তাৰ কাৰণে সকলে আজি বুজি পাই পেলাই নিশ্চয় সকলে আজি আমাৰ লগত যোগদান কৰিছে আৰু আমি বিশ্বাস কৰিছো কোকৰাঝাৰ টাউনত যিমান আমাৰ মানে যিমান অনন্য জনগোষ্ঠীৰ মানুহবিলাক আছে সকলে অতি সোনকালে আমাৰ লগত কন্টেক্ট কৰি আছে আৰু সকলে ইউপিপিএল দলত থাকিবলৈ কাৰণে সকলে সদায় সবে মানে আমাক মানে কন্টেক্ট কৰি আছে আজি আপোনালোকে দেখিছে বহুত ধৰক 150 জনৰ বেছি মানুহে আজি যোগদান কৰিছে মহিলাবিলাকে আৰু সব মহিলাই আজি আহিবলৈ ইচ্ছা হৈছে আৰু ইয়াত যেটো আমাৰ সুস্মিতা শাহ বুলি কয় তেখেতে প্ৰমিলাৰ বাইদেউ এজন ৰাইট হ্যান্ড নিষ্ঠা তেখেতে কাম কৰি আছিল আজি মই ভাবিছো নিশ্চয় প্ৰমিলা বাইদেউ সকলে খুব বেয়া পাইছে আর প্রমিলা বাইদেউ বহু দিনৰ সকলক মানে মিঠা মিঠা কথাবিলাক ৰাখি পেলাই সকলে ৰাখি আছিল কিন্তু আজি সকলে বুজি পাইছে যে নিশ্চয় প্রমিলা বাইদেউৰ লগত থাকি কোনো একো লাভ নাই আজি আমি ইউপিপিএল দলৰ লগত বা প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰৰ লগত থাকিলেহে আমি আমাৰ যিমান সেল্ফ হেল্প গ্ৰুপৰ আমাৰ যিমান মহিলাবিলাকৰ যিবিলাক মানে গভৰ্ণমেণ্টৰ সুবিধাবিলাক আছে এই সুবিধাবিলাক পাবলৈ কাৰণে সক্ষম হ'ব বুলি সকলে নিশ্চয় আজি বিশ্বাস কৰি আমাৰ লগত যোগদান কৰিছে আর ইয়াতো সব মানে কিবা হয় বিপিএফ সকলে একদম এক্টিভ ওয়ার্কার আছিল আৰু মই ভাবো আই থকা সময়ৰ যেটো 25 যেটো ইলেকশন হ'ব
UPPL মানে টাউনত আৰামছে জিকি যাব। যোৱা ইলেকশ্যনত অলপ খেলি মেলি হৈছিল, যেহেতু আমাৰ ইয়াত মানে এলায়েন্স কিবা আছিল, মই ভাবিছোঁ নিশ্চয় এবাৰ UPPL দলৰ লগত তেখেতসকলে থাকিব আৰু UPPL দলত থাকি পেলাই তেখেতসকলে নিশ্চয় মানে 2025 যিটো আমাৰ যেটো নতুনকৈ গভৰ্ণমেণ্ট হ'বলৈ গৈ আছে, নতুন এটা চৰকাৰ বনাবলৈ গৈ আছে, তেখেতসকলে সকলোৱে অংশীদাৰ হৈ পেলাই আমাৰ লগত যোগদান কৰি পেলাই নিশ্চয় এটা ভাল বিটিআৰ মানে চৰকাৰ বনাব বুলি তেখেতসকলে আমাক আস্থা দিছে। ছিলাম ভাগরামা স্যারের পার্টিতে, এখন UPPL জয়েন হলাম। কি কারণে জয়েন করলেন? স্যারের ভালো লাগছে, স্যারের সব কাম সব ভালো লাগছে এর জন্য। আর জিতা পার্টির সাথে থাকাই তো ভালো না, সব সুবিধা পাওয়া যাবে এর জন্য। কোন দেশের দলগুলো জয়েন করেছে? ওম চালতাতলা কোকরালি 4 নম্বর ওয়ার্ড সেলফ হেল্প গ্রুপ। কেইজন মেম্বার জয়েন করেছে? 11 জন। কি আশা করিব যেহেতু আজি UPPL জয়েন করেছে, কি আশা করিব? আমার তো মানে সব ব্যবস্থা একটু ভালো হয়, আমরা সবাই যে বাইরে আসি বাড়ির থেকে সবাই একটু সুবিধা দিবে স্যার এর জন্য।